এই ভিডিঅ'টোত মই আপোনালোকৰ সন্মুখত কথা পাতিম Xiaomi লেটেষ্ট স্মাৰ্টফোন আজি মানে 14 মাৰ্চত লঞ্চ হোৱা Xiaomi Redmi 5 ৰ বিষয়ে আৰু আমি এতিয়া আৰম্ভ কৰিছো। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অবিনাশ শৰ্মা আৰু স্বাগতম জনাইছো আপোনালোক সকলোকে আছামিজ টেক গুৰু নামৰ এই ইউটিউব চেনেলটোলৈকে। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত মই আপোনালোকক জনাব বিচাৰিছো যে আছামিজ টেক গুৰু নামৰ এই ইউটিউব চেনেলটোত মই বিভিন্ন ধৰণৰ টেকনিক্যাল ভিডিঅ' আৰু গেজেট ৰিভিউ আৰু টেকনিক্যাল নিউজ কিছুমান দি থাকো। গতিকে যদিহে আপুনি এনেকুৱা ধৰণৰ ভিডিঅ' ভৱিষ্যতলৈকেও চাব বিচাৰে তেন্তে অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। Xiaomi তেওঁলোকৰ Redmi 5 মোবাইলটোত তিনিটা ভাৰ্চন লঞ্চ কৰিছে। এটা হৈছে 2GB RAM আৰু 16GB ফোন মেমৰি, আনটো হৈছে 3GB RAM আৰু 32GB ফোন মেমৰি, আৰু 3 নম্বৰটো হৈছে 4GB RAM আৰু 64GB ফোন মেমৰি। 2GB RAM ৰ মোবাইলটোৰ দাম হৈছে 8000 টকা, 3GB RAM টোৰ দাম হৈছে 9000 টকা আৰু 4GB RAM টোৰ দাম হৈছে 11000 টকা। কিন্তু এটা ইন্টাৰেষ্টিং কথা এইটো যে Xiaomi অফিচিয়েল পেজত এতিয়ালৈকে কিন্তু খালি দুটা ভাৰ্চনে দেখুৱাই আছে, 2GB আৰু 3GB। আনহাতে আমাজনত দেখুৱাই আছে তিনিটাকৈ ভাৰ্চন, 2GB, 3GB আৰু 4GB। এই মোবাইলটোতো Xiaomi 4টা কালাৰ এভেইলেবল আছে, যেনেকৈ আপোনাৰ Redmi Note 5 বা Note 5 Pro আছে। এই 4টা ৰং হৈছে গোল্ড, ব্ল্যাক, ৰ'জ গোল্ড আৰু লেক ব্লু। প্ৰথমতে মই আপোনাক এই মোবাইলটো কিছুমান স্পেচিফিকেশন চমুকৈ কৈ দিছো। এই মোবাইলটোত আপোনাৰ Qualcomm-ৰ Snapdragon 450 প্ৰচেছৰ ইউজ কৰা গৈছে আৰু 1.8 GHz ইয়াৰ ফ্ৰিকুৱেন্সি হয়। যেটো GPU ইউজ কৰা গৈছে হেতু Adreno 506 হয়। এই মোবাইলটোৰ থিকনেছটো মাত্ৰ 7.7 মিলিমিটাৰ আৰু ইয়াৰ ওয়েট হৈছে 157 গ্ৰাম। এতিয়া আইছো ডিসপ্লেখনৰ বিষয়ে। Xiaomi অন্য লেটেষ্ট মোবাইলবিলাকৰ দৰে এই মোবাইলটোতো Xiaomi 18:9 এস্পেক্ট ৰেশিও ব্যৱহাৰ কৰিছে। ডিসপ্লেখন আপোনাৰ 5.7 ইঞ্চিৰ HD+ ডিসপ্লে হয়। ইয়াৰ ৰিজল্যুশনটো হ'ল 1440x720 পিক্সেল আৰু 282 ppi হয়। এই মোবাইলটোত আপোনাৰ ৰিডিং মোড দিয়া হৈছে, নাইট ডিসপ্লে দিয়া হৈছে, স্ট্যান্ডাৰ্ড মোড দিয়া হৈছে আৰু কালাৰ টেম্পাৰেচাৰ এডজাষ্টমেন্টটো দিয়া হৈছে। বেটাৰীটো আপোনাৰ 3300 mAh হয় আৰু ইয়াক আপোনাৰ যেটো চাৰ্জাৰ হয় এটো 2 এম্পিয়াৰ চাৰ্জাৰ ইয়াত ইউজ কৰা হ'ব আৰু 5 ভোল্ট হয়, 5 ভোল্ট DC। এতিয়া আইছো ক্যামেৰা ডিপাৰ্টমেন্টলৈ। ক্যামেৰা ডিপাৰ্টমেন্টত আপোনাৰ ৰিয়াৰ ক্যামেৰাটো 12 মেগাপিক্সেল হয় আৰু যাৰ এপাৰ্চাৰ হয় f2.2। ফ্ৰন্ট ক্যামেৰাটো আপোনাৰ 5 মেগাপিক্সেল হয় আৰু ইয়াত Xiaomi Beautify 3.0 ভাৰ্চনত দিয়া হৈছে। আপোনাৰ এই ক্যামেৰাটোৰ ভিডিও ৰেকৰ্ডিংত আপুনি 1080p ল'ব পাৰিব আৰু 720p ল'ব পাৰিব। ভিডিও বিলাক আপোনাৰ 30 fps ত শুটিং হ'ব। ব্লুটুথ ভাৰ্চনটো এই মোবাইলত 4.2 ইউজ কৰা গৈছে। এইটোতো আপোনাৰ হাইব্ৰিড সিম স্লট ইউজ কৰা গৈছে, মানে আপোনাৰ এখন মাইক্ৰো সিম আৰু এখন ন্যানো সিম ইউজ কৰিব পাৰিব। নাইবা আপুনি এখন মাইক্ৰো সিম আৰু এখন আপোনাৰ মাইক্ৰো SD কাৰ্ড ইউজ কৰিব পাৰিব। আপুনি দুখন সিম আৰু এখন মেমৰি কাৰ্ড ইউজ কৰিব নোৱাৰে। এই মোবাইলটোত আপোনাৰ প্ৰক্সিমিটি সেন্সৰ আছে, জাইৰোস্কোপ সেন্সৰ আছে, এক্সিলেৰোমিটাৰ আছে, ভাইব্ৰেশন মটৰ দিয়া হৈছে আৰু এম্বিয়েন্ট লাইট সেন্সৰ দিয়া হৈছে। মোবাইলটোৰ বডিটো সম্পূৰ্ণ মেটেল ইউনিবডি ডিজাইন হয়। ফ্ৰন্টটো আপোনাৰ সম্পূৰ্ণ গ্লাছেৰে বনোৱা হৈছে আৰু হাই কোৱালিটি গ্লাছ হয়, যাৰ কাৰণে কোম্পানীয়ে ক্লেম কৰা মতে আপোনাৰ স্কিনখন ড্যামেজ হোৱাৰ চান্সটো 30% কমি যায়। মোবাইলটোৰ চাৰিওটা এজকে ৰিইনফোর্স কৰা গৈছে, যাৰ ফলত যদি আপোনাৰ হাতৰ পৰা মোবাইলটো ফ্লোৰত পৰিও যায় আৰু সাপোজ আপোনাৰ এজটো আগতে ফ্লোৰত পৰে তথাপি আপোনাৰ গ্লাছখন বা এজটো পটককৈ ড্যামেজ নহয়। আৰু স্পিকাৰৰ তলতে আপোনাৰ প্ৰটেকচন মেছ দিয়া হৈছে, যাৰ ফলত আপোনাৰ বাহিৰৰ ধূলিকণাবিলাক স্পিকাৰটোত নোসোমায়। গতিকে বন্ধু বান্ধৱীসকল, ওভাৰঅল মোৰ বোধেৰে এই মোবাইলটো এটা খুব ভাল মোবাইল হয়। বহুত ভাল ভাল ফিচাৰ্স দিয়া হৈছে। Xiaomi অলৰেডি ৰিসেন্টলি Redmi Note 5 আৰু Note 5 Pro লঞ্চ কৰিছিলে, প্লাস Redmi 5A লঞ্চ কৰিছে। গতিকে যদি আপোনাৰ বাজেটটো সাপোজ Redmi 5A তকৈ অকমান বেছি হয় কিন্তু Redmi Note 5 তকৈ কম হয় তেন্তে আপোনাৰ কাৰণে Redmi 5 টো এটা বেষ্ট অপচন হয়। মই এটা মতামত আপোনালোকক জনাব বিচাৰিছো, মোৰ বোধেৰে আপুনি 8000 টকা দি Redmi 5 ৰ 2GB ভাৰ্চনটো কিনাতকৈ আপুনি 7000 টকা দি Redmi 5A ৰ 3GB ভাৰ্চনটো কিনিব, হেতু আপোনাৰ বেছি লাভ হ'ব। Redmi 5 ত কিন্তু আপুনি ফিংগাৰপ্ৰিন্ট সেন্সৰটো নাপায়। আপুনি Redmi 5 ত আপুনি 2GB ভাৰ্চনটোতো আপুনি ফিংগাৰপ্ৰিন্ট সেন্সৰ পাব, কিন্তু আপোনাৰ হেতুত বেছি লাভ হ'ব মোৰ বোধেৰে। আৰু যদি আপুনি Redmi 5A ল'ব বিচাৰিছে তেন্তে আপুনি মোৰ বোধেৰে 3GB আৰু 32GB ভাৰ্চনটো ল'ব পাৰে 9000 টকা দি পেলাই। গতিকে বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত ইমানেই। আশা কৰিছো আপোনালোকৰ ভিডিঅ'টো পছন্দ হৈছে। যদি ভিডিঅ'টো পছন্দ হৈছে তেন্তে প্লিজ ভিডিঅ'টোক লাইক আৰু শ্বেয়াৰ নিশ্চয় কৰিব আৰু তলৰ কমেন্ট সেকশনত লিখি পেলাই মোক জনাওক আপুনি কি ভাবে Xiaomi এই লেটেষ্ট Redmi 5 ৰ বিষয়ে। ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ। পুনৰ লগ পাম পৰৱৰ্তী ভিডিঅ'ত, তেতিয়ালৈকে বিদায়।